চন্দনা কাশ্যপৰ কবিতাৰ শিৰোনাম জিঅ'মেট্ৰিক হৃদয়, জিঅ'মেট্ৰিক আকাশ। কিমান হুমুনিয়া সৰিলে ৰাতিবোৰ হৈ পৰে বব নোৱাৰাকৈ গধুৰ। কিমান নিসংগ হ'লে নিশাৰ তৃতীয় প্ৰহৰত বেলকনিত নামে একতি শুকান কবিতাৰ মাজৰ হোতাল ধাৰ। নেজানে কোনেও, হয়তো সাক্ষী ৰয় গ্ৰিলৰ ফাকৰ জিঅ'মেট্ৰিক আকাশ, অথবা চুবুৰীয়াৰ বাৰাণ্ডাৰ চকীদাৰ লাইট এটি, বা এই বেলকনিৰ বেৰত জাল বন্ধা এটা অকলশৰীয়া মুগা মকৰা। ইহঁতে ভাল, ইহঁতবোৰে কথাবোৰ নকলেও বুজে। ইমান এন্ধাৰ সুৰংগৰ পিছৰ পোহৰ সহজে সহ্য নহয় ধন। ইমান দীঘলীয়া নিশাৰ পিছৰ প্ৰভাত সহজে বিশ্বাস নহয়। তুমি জানানে নাজানা, মই নাজানো, কিন্তু হাততি ৰং হেৰুৱাই শুকা হোৱা ৰামধেনুৱে তোমালে ৰং কিনিব নোৱাৰে। মই জানো তুমি মৰহা খৰিকাজাই বিচাৰি ফুৰা যাযাবৰ নহয়। তলসৰি লেৰেলি যোৱা শেৱালিও হয়তো তোমাৰ প্ৰিয় নহয়। ধৰা সেউজীয়া পথাৰ এখনৰ আলিয়েদি তুমি আহি আছিলা, আৰু হঠাতে এখন ফটা চিলা পাই গলা। সেয়া তুমি লগত লৈ যাবও পাৰা, অথবা বুটলি আঁতৰাই থৈ যাবও পাৰা। তাত তাৰ কোনো আপত্তি নাই। ভাবিছিলো প্ৰেমৰ কথা আৰু নিলিখো কোনো কাল, কিন্তু আজি তেওঁক শেষবাৰ বিদায় দি জুখি যালো। বুজি পালো বুকুৰ তলিত দেখোন এতিয়াও ভালপোৱা এভৰাল। কালিৰ এটা লহমাৰ চাৱনিৰে কলিজাত কি ৰাগ তোলা চকুজুৰি আজি এটা ষ্টপেজত চিৰদিনলৈ হেৰাই গ'ল, যাৰ নামটোকে কেতিয়াও সোধা নহ'ল।